Hello friends and welcome back to my YouTube channel. Aru guys, আজি এটা ধুনিয়া শুটিং এটা লোকেশন দাইছো তো গান্ধী মণ্ডপলৈ বৰ্ডিং শুটিং কৰা নাছিল গৰমৰ কাৰণে আৰু আমাৰ গমে পাই চেনেলটো যে এনেকা ষ্ট্ৰাইক পৰি গৈছে তো তাৰ কাৰণে মনিটাইজেশন বন্ধ হৈ গৈছে মানে কপিৰাইট ভিডিও এতিয়াৰ পৰা আমি বনাব নোৱাৰো তো তাৰ কাৰণে এটা মিউজিক আজি গানটা সিলেক্ট কৰিলো আৰু এইটো নন কপিৰাইট সং হয় অসমীয়া সং তো হেতু গানৰ আজি ভিডিও এটা শুটিং কৰিলো আৰু হেফালে আছে কৃষ্ণা মতামতখিনি লও কেনেকুৱা কি শুটিং কৰি কেনেকুৱা লাগিলে আৰু ইমান দিনৰ মূৰত ভিডিও বনাই আছে তোমাৰ শুটিং কৰি সেকেন্ড লাগি আছে ভালে লাগিছে কোদিনৰ মূৰত আমাৰ ভিডিও শুটিং হ'ল আজি আপোনালোকে চাব আমাৰ মাজতে চেনেলটো কিবা এটা প্ৰবলেম হৈছিল এতিয়া বাৰু ঠিক হ'ল তথাপিতো ভিডিও দিম এটা চাব কেনেকুৱা বহুতে গমে পাই গৰম কেনেকুৱা চলি আছে এতিয়া গুৱাহাটীত তো তাৰ কাৰণে শুটিং কৰাটো অসম্ভৱ আজি কম বজাৰটো হেমেকা পালো তো তাৰ কাৰণে আহিলো তো আৰু অতি গাঁৱত এটা আমাৰ শুটিং হৈ আছে আৰু ধুনীয়াকৈ ষ্টৰি এটা বনাম বুলি ভাবিছোঁ এইফালে ৰাহুলতে ধুনীয়াকৈ সবখিনি কৰি থৈ দিছে মানে স্ক্ৰিপ্ট টিপ কি কৰিব গাঁৱৰ পিনে ধুনীয়াকৈ ষ্টৰি মানে গাঁৱৰ ষ্টৰিবিলাক চাই মানুহে ভাল পায় ন তো তাৰে কাৰণে গাঁৱতো ষ্টৰি এটা বনাম বুলি ভাবি আছোঁ এটা নহয় পাৰিলে দুটা মানে বনাম তথাপিও এটা ভাবি থৈছোঁ আৰু বনাম বুলি তাৰপিছত কি ক'বা আজি ইমান দিনৰ মূৰত শ্বুটিং কৰিলে কেনেকুৱা লাগিল ভালে লাগে বহুত গৰমটো জানে আপোনালোকে গুৱাহাটীত আৰু বহুত বেছি তো ভিডিঅ' বনাব পৰা নাই আৰু মোৰ ডিউটিও থাকে টাইমো নাপাওঁ চ' আজি অলপমান টাইম উলিয়াই ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে জনাব কেনেকুৱা হৈছে আৰু ভিডিঅ'টোত মৰম দিব বুলি আশা থাকিল আৰু তো আৰু আমাক বহুতে সুধিছিল যে ভিডিঅ' কিয় বনোৱা নাই কবা ভিডিঅ' কিয় বনোৱা নাই ইমান দিন হৈ গ'ল তো গাইজ গমেই পাই যে ইমান গৰমৰ মাজত কেনেকৈনো ভিডিঅ' বনাওঁ আৰু যিহেতু আমাৰ ভিডিঅ'বিলাক আউটডোৰতহে হয় শ্বুটিংবিলাক তো তাৰ কাৰণে ভিডিঅ' এটা বনালে আউটডোৰত ওলাই আহিব লাগে তো তাৰ কাৰণে মানে আমাৰ শ্বুটিংবিলাক হোৱা নাছিলে ভিডিঅ' গৰমৰ কাৰণে আৰু ইমান ৰ'দত মানে ধেমালি নহয় এওঁলোকৰ বহুত কষ্ট হয় লগতে মোৰো কষ্ট আছে শ্বুটিং কৰা তেওঁলোকে তাতে আৰু নাচিব লাগিব এটা গানত বহুতখিনি কষ্ট এই ৰ'দত সেইকাৰণে আমি শ্বুটিংটো কৰা নাছিলোঁ আৰু ফাইনেলি আজি এটা গানৰ ভিডিঅ' বনালোঁ তো গানটো সকলোৱে মৰম দিব বুলি গানটো সকলোৱে চাব মৰম দিব কেনেকুৱা হৈছে জনাব ইমান বেছি নাজানো বাট ট্ৰাই কৰিছোঁ তথাপি চাব আৰু তো এইখিনি আজি ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো দিল্লী নেতা তো বাই বাই লগ পাম এটা নতুন ভিডিঅ'ত তো বাই বাই